লৰাক মই ধুনীয়াকৈ বুজাই থৈ গ'লোঁ যে ক্ষীৰখিনি বনাই আছোঁ, তুমি ক্ষীৰখিনিত চেনি আৰু খিচমিচ আৰু তেজপাত দি দিবলৈ দিলোঁ ধুনীয়াকৈ। ইমান ধুনীয়াকৈ লং ইলাচি ৰেডি কৰি থৈ গ'লোঁ। ল'ৰা মানুহ যে ক'লোঁ আৰু একো বুজিয়ে নাপালে আৰু আকৌ মই এতিয়া মন্দিৰৰ পৰা আহিহে এয়া ঢালিব লগা হৈছে, দেখিছেনে নতুনকৈ। ল'ৰা মানুহ আৰু মা আহিলে কৰিব বুলি থৈ দিছে আৰু। এফালে চাউল সিজি হৈয়ে গৈছে ক্ষীৰ প্ৰায়, চাওকচোন চাউল বহুত সিজিয়ে গ'ল এয়া। কিন্তু কি হ'ব আৰু, এতিয়া মন্দিৰৰ পৰা আহিহে মই খিচমিচ, তেজপাত, লং ইলাচি ইলাচি দেই, লং নহয় বাৰু, ইলাচি, এইকেইটা বস্তু দিছোঁ গাইজ। আজি সৰস্বতী পূজা যিহেতু অকণমান ক্ষীৰ অকণ বনালে ভাল লাগে মনটো, ছোৱালী কেইজনমানক খুৱাব পালে, গতিকে মই বনাই আছোঁ পূজাৰ অৰ্থে। ইহঁত দুইটাই যিহেতু পঢ়া শুনা কৰি আছে, গতিকে পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে আজি পূজাৰ দিনটোত অন্ততঃ সিহঁতৰ সমনীয়া ল'ৰা ছোৱালী কেইটামান বা তাতকৈ সৰুৱে হওক সুধিব পালে মনটো ভাল লাগে। সেইকাৰণে এয়া ক্ষীৰ বনাই আছোঁ, দেখিছেনে। খুৱাই বোৱাই আজি যিহেতু পূজা, সিহঁতক এনেও খাবলৈ ভাত পানী খাবলৈ নিদিওঁ যে, সেইকাৰণে ক্ষীৰ খুৱাই বোৱাই দুইটাকে ছোৱালীক কলেজলৈ, ল'ৰাক স্কুললৈ পঠাই দিম বুলি এয়া ক্ষীৰ বনাই ৰেডি কৰি আছোঁ। হোৱা নাই বৰ্তমান, অলপ পিছত হ'ব। খুৱাই বোৱাই ধুনীয়াকৈ দুইটাকে পঠাই দিম স্কুললৈ, ল'ৰাক ছোৱালীক কলেজলৈ। আশীৰ্বাদ কৰিব, সিহঁতৰ ভৱিষ্যত যেন ভাল হয়। সৰস্বতী মাৰ ওচৰতো প্ৰাৰ্থনা কৰি আহিছোঁ, এফালে মন্দিৰতো গৈ আহিলোঁ। গতিকে ভৱিষ্যত উজ্জ্বল কামনা কৰি এয়া আজি এই ক্ষীৰভাগ ৰেডি কৰি আছোঁ। বাই বাই দেই, আজিলৈ আহোঁ।